হেল্ল' গাইজ, আজি আমাৰ ল'ৰা এজনক খাব আহিছোঁ। ডিচিপি ড্ৰাইভাৰৰ এই মাজৰজন ভালকৈ দেখাই আছোঁ। আমি এনেই যাম বৰিচুকৰ আগত পিপৰাগুচি বুলি কয়, তাত আছে এটা হেৰি কি বুলি কয় হাটা এটা আছে। চ' তাত লৈ যাবৰ কাৰণে আহিছোঁ। ইয়াক এই কামৰ কাৰণে যাব আহিছে, তো চাই থাকক। ভিডিঅ'টো দেখাব লগা মানে ইমান একো নহয় গাইজ, মানে গাড়ী শিকি কেনে মানে আজি ফাৰ্ষ্ট আহিছে ন চলাবৰ কাৰণে, সেইকাৰণে মানে আমি দুটা আহিছোঁ ইয়াক থ'বৰ কাৰণে। আজি বাছ সেইখিনিয়ে তেল নাছিল কাৰণে অলপমান তেল ভৰাই ল'লোঁ গাইজ গাড়ীত। যাই পোৱা নে নাপাওঁ সেইটো ঠিক নাই বৰ্তমান। তো ব'লক তেন্তে যাই আছোঁ। বৰ্তমান বৰিচুকা পালোঁ। আহি সোমাই পায়ে গ'লোঁ, বেছি নহয় অকণমান, বৰিচুকাৰ পৰা অকণমান আহিব লাগে। আহি পালোঁ হাটা। নামটো কি বা আছিল মই ক'ম বাৰু চাই কিনে। হয় বা BMW চলাইছে ফাটাৰ, এইবিলাক দেখাই পাই থাকিবি আৰু গাইছ। এনেকৈ এটা অচিনাকি জেগাত জীৱনটো পাৰ কৰা ড্ৰাইভাৰ হৈ কিনে কম সহজ কথা নহয় দে। ল'ৰা হ'লে এনেকুৱা কাম কৰিবই লাগিব, এইটো বুলি নহয় বেলেগ কিবা হ'লেও কৰিব লাগিব। ভাড়াটোৰ নাম হৈছে THR নে? তো গাইছ যিখন গাড়ী চলাব সেইখন গাড়ী এবাৰ ট্ৰাই কৰি চালে তো একো কথা নাই, পাৰে বাৰু, পাৰিছে এবাৰ চেষ্টা কৰি চাইছে, ঠিকে আছে। তো আজিৰ পৰা ষ্টাৰ্ট। আজিৰ পৰা আহি গ'লো গাইজ বুলি ক। ভালকৈ চলাবি, খালি ভালকৈ চলাবি। ফাৰ্ষ্ট শিকি আহি কেনে নতুনকৈ ফাৰ্ষ্ট হাত দিব গাড়ীত, তো ভালকৈ চলাবি। কিবা প্ৰব্লেম হ'লে ফোন কৰিবি, লগ আহি যাম ওচৰতে, বেছি অন্তৰ নহয়। দাউৰি হ'লেও আহিম, গাড়ী লৈ এখন হ'লে গাড়ী লৈ আহিম বাৰু। ফাৰ্ষ্ট এইখন চলাবি না দে, যোনটো মেচিন দিয়ে সেইটো চলালেই হ'ল। বেলেগ নহয়, ভালকৈ চলাবি, ভালকৈ থাকবি। মাটি গুড়া কৰিব কালি মেচিন দিছি পাব লগাই পেলাই গুড়া কৰি দৰকাৰ হ'লে ফোন কৰিবি, পইচা পাতি লগা হ'লে ফোন কৰিবি। এইখন দোকান দেখিছেনে গাইছ, ভিতৰতে চব ভাতেৰে থাকে নাথাকে বাৰু নাজানো, কিন্তু এইখনত দেখো আছে। বিশেষকৈ বেছি নাম্বাৰ ওৱান কি পাব দে ইয়াত, বিড়ি। মিয়া মানুহৰ লগা বস্তু সকলোৱে পাব ইয়াত। তো ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ, কিনো চাবি আৰু। ব'লক এতিয়া আমি যাই থাকোঁ ঘৰলৈ। গাইছ আমি আহি পালোঁ, ঠাণ্ডা লাগছে কাৰণে টুপিটো মাৰি ল'লোঁ। অকণমান বিৰাট ঠাণ্ডা, বাইক চলাব নোৱাৰি বতাহৰ কাৰণে। বৰিচুকাৰ ৰ'লোঁ, চাহ পানী খালোঁ অকণমান, তাৰপৰা দেখা নাছিলোঁ আৰু মানে অকণমান ৰাতি হ'ল, মানে আমাৰ মোবাইলৰ কোৱালিটি ইমান ভাল নহয় যিহেতু। তো আহি কিনে ঘৰ পাম এতিয়া। তো নেক্সট ভিডিঅ'ত লগ পাম গাইছ, ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব।